যেটো শিক্ষা বিভাগৰ অধীনত নহয় তো স্বাস্থ্য বিভাগেও মেডিকেল কলেজত তেওঁলোকৰ কাৰণে আসন সংৰক্ষণ কৰিছে এই আসন সংৰক্ষণৰ সুবিধা বহু সময়ত তেওঁলোকে অনাচা জনজাতি বা চাহ জনগোষ্ঠীৰ লোকেও সুবিধা পায় বুলি অভিযোগটো উত্থাপন হয় কিন্তু শিক্ষা বিভাগৰ ক্ষেত্ৰত আমি তেনে নিৰ্দিষ্ট কোনো অভিযোগ মানে শিক্ষা বিভাগৰ ক্ষেত্ৰত আমাৰ যি ইউনিভাৰ্চিটি হওক বা ওবিসি কোটাৰ ক্ষেত্ৰত আমি নিৰ্দিষ্ট অভিযোগ পোৱা নাই মেডিকেলৰ ক্ষেত্ৰত অভিযোগ মাজে মাজে উত্থাপিত হয় হেতুৰ উত্তৰ দিয়াৰ কাৰণে স্বাস্থ্য বিভাগে হল কম্পিটেন্ট অথৰিটি কিন্তু ইতিমধ্যে গোটেই বিষয়টোৰ প্ৰতি লক্ষ্য ৰাখি পেলে অসম চৰকাৰে কেইটামান সিদ্ধান্ত লবলৈ গৈ আছে আৰু যিকিটা বিবেচনাধীন হৈ আছে যে ইতিমধ্যে অসম চৰকাৰে এখন কেবিনেট সাব কমিটি গঠন কৰিছে যে অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে সংৰক্ষিত যি 27% কোটা আছে তাৰ পৰা সাব কেটেগৰাইজেশ্যন কৰি বিভিন্ন জনগোষ্ঠী সমূহৰ কাৰণে নিৰ্দিষ্ট কোটা কৰিব পৰা যায় নেকি এই বিষয়টো পৰ্যালোচনা কৰি থকা হৈছে দ্বিতীয়তে চাহ জনগোষ্ঠীৰ কিছুমান সম্প্ৰদায় মূলতঃ বৰাক উপত্যকাৰ তেওঁলোক অন্যান্য পিছপৰা শ্ৰেণীৰ তালিকাভুক্ত নহয় বুলি তেওঁলোকে অভিযোগ উঠে আৰু তেওঁলোকে ওবিসিৰ তালিকাভুক্ত হোৱাৰ কাৰণে দাবী উত্থাপন কৰি আহিছে তো এই ক্ষেত্ৰতো চৰকাৰে এটা সিদ্ধান্ত গ্ৰহণ কৰিছে যে অতি শীঘ্ৰে ষ্টেট ওবিসি কমিশনখন গঠন হ'ব আৰু এই ক্ষেত্ৰত ষ্টেট ওবিসি কমিশনখনে সিদ্ধান্ত গ্ৰহণ কৰিব গতিকে মাননীয় সদস্যগৰাকীক মই অনুৰোধ জনাম যে মেডিকেল কলেজ সম্পৰ্কীয় বিষয়খিনি তেখেতে স্বাস্থ্য বিভাগৰ পৰা তেওঁলোকে সেই উত্তৰখিনি সংগ্ৰহ কৰি ল'ব ধন্যবাদ সেকেন্ড সাপ্লিমেন্টারি আছে থ্যাংক ইউ মানে চাহ জনগোষ্ঠীৰ ওপৰত মানে চাহ জনগোষ্ঠী আছে স্পেসিফিক কক বেলেগ আনিব নালাগে চৰকাৰে এটা সিদ্ধান্ত মানে চাহ জনগোষ্ঠী বিএড কলেজৰ মাত্ৰ গুৰুত্বপূৰ্ণ কথা হলে চাহ জনগোষ্ঠী যেহেতু বিএডৰ ক্ষেত্ৰত শিক্ষকসকলক কম্পালসাৰি কৰিছে বিএড ল'বই লাগিব আৰু আজিকালি ছাত্ৰ ছাত্ৰীসকলে বহুতে বিএড ল'বলৈ বিচাৰে কিন্তু বিএড ল'বলৈ কলেজৰ সংখ্যা কম বা বিএডৰ যেটো আসনৰ সংখ্যা ছাত্ৰ ছাত্ৰীসকলৰ নামভৰ্তিৰ যথেষ্ট কম গতিকে এই ক্ষেত্ৰত শিক্ষা বিভাগে বিএড কলেজ নতুনকৈ স্থাপন কৰিব নেকি আপোনাৰ জৰিয়তে মন্ত্ৰী ডাঙৰীয়াৰ পৰা জানিব বিচাৰিছো অধ্যক্ষ মহোদয় ইতিমধ্যে 10খন বিএড কলেজ অসম চৰকাৰৰ দ্বাৰা নিৰ্মীয়মান অৱস্থাত আছে ইয়াৰো উপৰিও ওপেন এণ্ড ডিষ্টেন্স লাৰ্ণিঙৰ সুবিধা বিএড সুবিধাৰ জৰিয়তে বিএড লোৱাৰ কাৰণে আমাৰ পৰ্যাপ্ত সুবিধা আছে ইতিমধ্যে এনচিটিয়ে এখন মানে বিস্তৃত তালিকা প্ৰকাশ কৰিছে ভাৰতবৰ্ষৰ কোন কোন অনুষ্ঠানত কোন শিক্ষানুষ্ঠানত এই ওডিএল মাধ্যমত বিএড ল'ব পৰা যায় তৃতীয় কথাটো হল যে বিএডৰ ইতিমধ্যে ইন্টিগ্ৰেটেড বিএড কোৰ্সৰ কথা আহিছে এতেকে আমি এনচিটিৰ নিৰ্দেশনালৈ অপেক্ষা কৰিছো এনচিটিৰ নিৰ্দেশনা পোৱাৰ লগে লগে আমি যিসমূহ কলেজে অনুমতি বিচাৰিছে ইন্টিগ্ৰেটেড বিএড কলেজ খোলাৰ বিএড কোৰ্স খোলাৰ কাৰণে আমি অনুমতি প্ৰদান কৰিম ধন্যবাদ নেক্সট কোৱেশ্চন সুজামউদ্দিন লস্কৰ উত্তৰ সদনৰ মন্দিৰত ৰখা হৈছে সাপ্লিমেন্টারি মাননীয় অধ্যক্ষ মহোদয় আমার এটা ডেভেলপমেন্ট ব্লক আছে 9টা গাঁও পঞ্চায়েতের ভিতৰত মাত্র 2টা হাই স্কুল তাতে মানে 1,50,000 পপুলেশন হব 2টা হাই স্কুলে কেনেকা আমার এই সাউথ এলাকান্দি ডেভেলপমেন্ট এরিয়াটো চলিব তাতে আমি জালনাছড়া টিলারবাগ দাঁড়াইঘাট কারিছড়া গাঁও পঞ্চায়েত এই 20 কিলোমিটারের ভিতৰত 2টা গাঁও পঞ্চায়েত তাতে এটা হাই স্কুল হলে খুব ভাল হয় একটু ব্যাকওয়ার্ড এরিয়া আমি এইটো আপনার মাধ্যমত আমার মাননীয় মন্ত্রীকে অনুরোধ কৰি আছো যেনে তেনে 6 কিলোমিটারের ভিতৰত এটা হব আমার গাইডলাইন আছে কিন্তু আমার 15-20 কিলোমিটারের ভিতৰত নাই তাতে এটা হাই স্কুল আমার হব লাগে মন্ত্ৰী ডাঙৰীয়া বিষয়টো তেখেতে আমাৰ দৃষ্টিগোচৰ কৰিছে আমি নিশ্চিতভাৱে ব্যৱস্থা গ্ৰহণ কৰিম কিন্তু ইতিমধ্যে আমি উচ্চতৰ মাধ্যমিকৰ ক্ষেত্ৰত এটো সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে যিবিলাক ঠাইত উচ্চতৰ মাধ্যমিক নাই তাত যিখিনি এক্সিস্টিং হাই স্কুল আছে বা উচ্চ মাধ্যমিক বিদ্যালয় আছে সেইখিনিক আপগ্ৰেড কৰাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে এতেকে হাই স্কুলৰ ক্ষেত্ৰটো এটা প্ৰস্তাৱ বিবেচনাধীন হৈ আছে যিবিলাক স্থানত ছাত্ৰ ছাত্ৰীৰ অনুপাতে তাত হাই স্কুল নাই তাত যি এক্সিস্টিং এমই স্কুল আছে সেই এক্সিস্টিং এমই স্কুলক আমি হাই স্কুললৈ উন্নীত কৰি পেলে সেই সমস্যা দূৰ কৰিব পাৰো নেকি তাৰ ব্যৱস্থা এটা প্ৰস্তাৱ বিবেচনাধীন হৈ আছে আৰু মই ভাবো যে এইটোৱে যেতিয়া বিবেচনাটো হ'ব তেখেতে
যেটো প্ৰশ্ন উত্থাপন কৰিছে যেটো অঞ্চলৰ কথা কৈছে কাটলিচেৰাৰ তাৰ সমস্যা দূৰ হ'ব দ্বিতীয় সাপ্লিমেন্টারি মাননীয় অধ্যক্ষ মহোদয় আমার টেলি এডুকেশন আইসিটির আন্ডারত স্মার্ট ক্লাস ফেসিলিটার কিছু নেওয়া হয়েছিল এবিলাকৰ মাইনা আছিলে 4500 কিন্তু 18 মাস হয়েছে ইহঁতৰ দৰমহাটো পোৱা নাই আমার বাকি যিবিলাক স্টেট আছে ওয়েস্ট বেঙ্গল কর্ণাটক উত্তর প্রদেশ এইবিলাকত যে 17,500 দেওয়া হয় কিন্তু আমার তাতে 4,500 যেহেতু পোৱা নাই 18 মাসের পৰা এটো বন্ধ আছে এটো পাবনি আমি আপনার মাধ্যমত মন্ত্রী মহোদয়কে দি আছো মন্ত্রী মহোদয় অধ্যক্ষ মহোদয় আমাৰ বিদ্যালয়সমূহত সমগ্ৰ শিক্ষাৰ অধীনত আমাৰ কেইবাটাও আঁচনি চলি আছে সমগ্ৰ শিক্ষাৰ অধীনত এটা মূল প্ৰজেক্ট আছে তাৰ নিৰ্দিষ্ট কিছুমান কাম কাজ আছে কিন্তু তাৰ উপৰিও উপৰঞ্চিভাৱে নিৰ্দিষ্ট কিছুমান আঁচনি বা স্কিম সমগ্ৰ শিক্ষাৰ অধীনত চলি আছে আৰু সেই স্কিমবিলাকৰ ভিতৰত এটা স্কিম হ'ল আইচিটি বা কম্পিউটাৰ লেব প্ৰতিষ্ঠা কৰা এনে ধৰণৰ কম্পিউটাৰ লেব আমাৰ যি এলিমেণ্টাৰী এডুকেশ্যন আছে প্ৰাথমিক আৰু মাধ্যমিক দুয়োটাক ধৰি আমাৰ 6032খন স্কুলত প্ৰযোজ্য হৈ আছে তেখেতে যেটো উত্থাপন কৰিছে টেলি এডুকেশ্যন অৰ্থাৎ মানে দূৰৰ পৰা সেই বিদ্যালয়সমূহত শ্ৰেণী পৰিচালনা কৰা ইয়াৰ সংখ্যা 350খন বিদ্যালয়ত আছে উপৰঞ্চিভাৱে আৰু 350খন বিদ্যালয়ত কৰাৰ কাৰণে সমগ্ৰ শিক্ষাই সিদ্ধান্ত গ্ৰহণ কৰিছে তাৰ উপৰিও 3642খন বিদ্যালয়ত স্মাৰ্ট ক্লাছৰুমৰ ব্যৱস্থা হৈছে এই আইচিটি স্মাৰ্ট ক্লাছৰুম টেলি এডুকেশ্যনৰ উপৰি আৰু এটা কম্পোনেণ্ট আছে সেইটো হ'ল নেশ্যনেল স্কিল কোৱালিফিকেশ্যন ফ্ৰেমৱৰ্কৰ অধীনত এটা ভকেশ্যনেল সাবজেক্ট হিচাপে বহু বিদ্যালয়ত কম্পিউটাৰটো শিকোৱা যায় আৰু এই গোটেইখিনি হ'ল সমগ্ৰ শিক্ষাৰ স্কিমেটিক স্কিম আৰু সমগ্ৰ এইখিনি স্কিম হোৱাৰ কাৰণে ইয়াত কেন্দ্ৰীয় চৰকাৰৰ পৰা যিটো পৰিমাণৰ প্ৰজেক্টটো স্কিমটো যি ধৰণে নিৰ্ধাৰিত হৈ আহে আমি সেই ধৰণে ৰূপায়ণ কৰোঁ আৰু এইটো ৰূপায়ণ কৰিবলৈ যাওঁতে আমি থাৰ্ড পাৰ্টি বা তৃতীয় পক্ষক অধ্যক্ষ মহোদয় আমি নিয়োজিত কৰোঁ গতিকে এই যিসকল শিক্ষক থাকে বা ইনষ্ট্ৰাক্টৰ থাকে সেই ইনষ্ট্ৰাক্টৰসকল সমগ্ৰ শিক্ষাৰ ডাইৰেক্ট তেওঁলোক কৰ্মচাৰী নহয় বা তেওঁলোকৰ দ্বাৰা নিয়োজিত কন্ট্ৰেকচুৱেল কৰ্মচাৰীও নহয় বৰঞ্চ তৃতীয় পক্ষ থাৰ্ড পাৰ্টিৰ দ্বাৰা নিয়োজিত তেওঁলোক ব্যক্তি হয় আৰু তাত স্কিমটোত যি ধৰণে ধাৰ্য কৰা থাকে তেওঁলোকৰ দৰমহা বা মাননি বা বেতন সেইটো সেই ধৰণেই তেওঁলোকক দিয়া হয় তেখেতে যিটো চুক্তিমতে প্ৰতি মাহে মাহে তেওঁলোকে পাব লাগে বহুমাহ ধৰি পোৱা নাই বুলি কৈছে গতিকে বিষয়টো মই খুব তৎকালে এইটো তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিম তৃতীয় পক্ষৰ লগত ধন্যবাদ শ্রীমতী নন্দিতা দাস মাননীয় অধ্যক্ষ মহোদয় আমি দেখিছো প্ৰায়বোৰ স্কুল যিবিলাক বহুত পুৰণি হৈছে 30 বছৰ 40 বছৰ 50 বছৰ অতিক্ৰম কৰিছে সেই স্কুলৰ বিলাকৰ অৱস্থা অতি জৰাজীৰ্ণ প্ৰায় কামৰূপ জিলাতে প্ৰায় 150 মান স্কুল আছে যিবিলাক স্কুলৰ ৰেট্ৰফিটিঙৰ প্ৰয়োজন আছে কিছু এছএছএৰ দ্বাৰা কৰা হৈছে কিছু পঞ্চায়তেও কৰিছে কিন্তু যেতিয়া গোটেই স্কুলখনৰ টিংবোৰ যেতিয়া নষ্ট হৈ যায় অধ্যক্ষ মহোদয় আমাৰ যেতি শিলাবৃষ্টি হয় ভূমিকম্প এই প্ৰবন্ধন এলেকাবিলাকত যেতিয়া শিলাবৃষ্টি হয় গোটেই এণ্টায়াৰ টিংবিলাক যেতিয়া নষ্ট হয় তেতিয়া আমিও আমাৰ এমএলএ ফাণ্ড দিও তাক ৰিপেয়াৰিং কৰি কাভাৰ কৰিব নোৱাৰো যেহেতু 10 লাখতকৈ বেছি টকাৰ প্ৰয়োজন হয় এই কাৰণে অধ্যক্ষ মহোদয় মন্ত্ৰী মহোদয়ক অনুৰোধ কৰিব বিচাৰিছো যে যিসমূহ স্কুল বহুত পুৰণি হৈ গৈছে সেইবোৰ স্কুলত এটা মিশন হিচাপে লৈ গোটেই স্কুলবোৰৰ যিবোৰ মেৰামতি কাম সম্পূৰ্ণ কৰিব নেকি দ্বিতীয়তে অধ্যক্ষ মহোদয় লাম্পি অঞ্চলত কোনো হাই স্কুল নাই কোৱেশ্চনটো কৰা নহয় নহয় এইটো আগতো কৰিলো স্যাৰ সাবজেক্টটো বেলেগ না স্যার এসএসএৰ আন্ডাৰত বিভিন্ন নিযুক্তি নহয় নহয় মানে এটোৰ লগত লিংক থাকিব লাগিব কোৱেশ্চনটো দৰকাৰী স্যাৰ আৰে দৰকাৰ হলে সব সময় কোৱা নাযায় নহয় এক লাইনতে শেষ হৈ যাব না আপুনি স্যার লাম্পি অঞ্চলত কোনো হাই স্কুল নাই মই মন্ত্ৰী মহোদয়ক আগতে ৰিকুৱেষ্ট কৰিছিলো তাৰে ল'ৰা ছোৱালীবিলাক মেঘালয়ত পঢ়িব যায় তে লাম্পি অঞ্চলত এখন হাই স্কুল মন্ত্ৰী মহোদয় আমাক দিব নেকি মন্ত্ৰী ডাঙৰীয়া থ্যাংক ইউ অলপ আমাৰ কোৱেশ্চনৰ লগত ৰিলেটেড হলে ভাল অধ্যক্ষ মহোদয় পোনপটীয়া প্ৰশ্নটোৰ লগত জড়িত নহয় কিন্তু প্ৰত্যেক অঞ্চলত য'ত এনে ধৰণৰ শিক্ষানুষ্ঠানৰ বিশেষ সমস্যা আছে এটো বহুত নহয় কোনো নিৰ্দিষ্ট কেইটামান অঞ্চলত আছে তাত কোনো নতুন বিদ্যালয় স্থাপনৰ
প্ৰশ্নটো অহা নাই আৰু নতুন বিদ্যালয় স্থাপন নকৰাকৈ যিখিনি আমাৰ এক্সিষ্টিং বিদ্যালয় আছে সেই এক্সিষ্টিং বিদ্যালয়ৰ উন্নীতকৰণৰ জৰিয়তে আপোনাৰ লাংপি অঞ্চলৰ সমস্যা বা তেনে সীমান্তৱৰ্তী অঞ্চলৰ সমস্যা সমাধান কৰাৰ কাৰণে আমি পদক্ষেপ ল'ম। ধন্যবাদ। নাজিব নিজামুল। মাননীয় অধ্যক্ষ মহোদয়, আপোনাৰ জৰিয়তে মই মন্ত্ৰী মহোদয়ৰ পৰা জানিব বিচাৰিছোঁ, মোৰ সমষ্টিত চণ্ডীপুৰ আৰে কলনী 10 কিলোমিটাৰ দূৰত কোনো হাই স্কুল নাই, কিবা ব্যৱস্থা কৰি দিব নি? ধন্যবাদ। মন্ত্ৰী ডাঙৰীয়া। অধ্যক্ষ মহোদয়, উত্তৰটো একেটাই যে এটা অঞ্চলৰ পৰা এফালে চালে 10 কিলোমিটাৰলৈ নাই, কিন্তু যদি মই বেলেগ এটা ব্লকৰ ফালে চাওঁ তেতিয়াহ'লে ওচৰতে স্কুল এখন আছে। গতিকে আমাৰ যিবিলাক ব্লকসমূহৰ বাউণ্ডেৰী যে সেই ব্লকটোৰ ভিতৰত নাই, কিন্তু সেই ব্লকৰ বাউণ্ডেৰীৰ কাষত লাগি থকা অন্য এটা ব্লক তাত কিন্তু আছে, সেইখন 2 কিলোমিটাৰৰ ভিতৰত। গতিকে এই ডিষ্টেঞ্চৰ কথাটো যেতিয়া কোৱা যায় এইটো খুব ক্ৰিটিকেল। এই ক্ৰিটিকেল অৰ্থাৎ মোৰ 10 কিলোমিটাৰ এটা ব্লকৰ ভিতৰত নাই, কিন্তু কাষৰ ব্লকটোক যদি সামৰি লওঁ তেতিয়াহ'লে মোৰ কিন্তু উইদিন দ্য ডিষ্টেঞ্চ ৰিকুৱাৰ্ড ডিষ্টেঞ্চৰ ভিতৰত বিদ্যালয় আছে। তথাপিও কৈছোঁ নিৰ্দিষ্টভাৱে কোন ব্লকত বিদ্যালয় নাই বা বিদ্যালয়ৰ অভাৱ আছে সেইটো মোক জনালে মই পৰীক্ষা কৰি চাম যে কাষৰ 2 কিলোমিটাৰ দূৰত্বত কিন্তু অন্য এটা ব্লকত বিদ্যালয়খন আছে নেকি। গতিকে ব্লক ৱাইজ চিন্তাটো নকৰি পেলাই আমি সামগ্ৰিকভাৱে চিন্তাটো কৰিব লাগিব। আৰু তাৰ লগত মই এইটোও জনাইছোঁ যে উন্নীতকৰণৰ জৰিয়তে আমি আমাৰ এক্সিষ্টিং টিচাৰ পুলৰ পৰা টিচাৰ দি এই সমস্যা সমাধান কৰাৰ কাৰণে আমি পলিচি সিদ্ধান্ত এটা ইতিমধ্যে লৈছোঁ। ধন্যবাদ। নেক্সট কুৱেশ্যন শ্ৰী নজৰুল হক। নজৰুল। উত্তৰ সদনৰ মজিয়াত দিয়া হৈছে। মাননীয় অধ্যক্ষ মহোদয়, অসম সৰ্বশিক্ষা অভিযান মিছনৰ অধীনত 2006 চনৰ পৰা 175 জন জিলা মানৰক্ষক DQM অৰ্থাৎ ডিষ্ট্ৰিক্ট কোৱালিটি মেনেজমেণ্ট নিয়োজিত হৈ আছে। তেখেতসকলক অসম চৰকাৰে তথা শিক্ষা বিভাগে নিয়মীয়াকৰণ কৰাৰ কিবা পৰিকল্পনা আছে নেকি? তেখেতসকল ন্যূনতম মাননীত কাম কৰি আছে, মানৱীয়তাৰ দৃষ্টিভংগীত তেখেতসকলক নিয়মীয়াকৰণ কৰিব লাগে। মন্ত্ৰী ডাঙৰীয়া। মাননীয় অধ্যক্ষ মহোদয়, যেতিয়া ৰাইট টু এডুকেশ্যন এক্ট আহিল, সেই ৰাইট টু এডুকেশ্যন এক্টৰ অধীনত শিক্ষাক বিনামূলীয়া কৰা আৰু সাৰ্বজনীন কৰাৰ কাৰণে কিছুমান পদক্ষেপ লোৱা হৈছিল। যিবিলাক পদক্ষেপৰ মূল অবজেক্টিভটো আছিল যে বিদ্যালয় শিক্ষাৰ পৰা বাহিৰত থকা ছাত্ৰ ছাত্ৰীসকলক বিদ্যালয়লৈ আনি তেওঁলোকক শিক্ষা প্ৰদান কৰা। আমাৰ যিখিনি এক্সিষ্টিং বিদ্যালয় সেই সময়ত আছিল, সেই বিদ্যালয়খিনিত এনৰোল্ড হৈ নথকা যিখিনি আউট অফ স্কুল চিলড্ৰেন আছিল, সেই আউট অফ স্কুল চিলড্ৰেনখিনিৰ কাৰণে বিভিন্ন পৰ্যায়ত বিভিন্ন পদক্ষেপ চৰকাৰে গ্ৰহণ কৰিছিল আৰু তেওঁলোকে যাতে গুণগত শিক্ষা যাতে লাভ কৰে তাৰ কাৰণে এই DQM বা ডিষ্ট্ৰিক্ট কোৱালিটি মেনেজাৰ এই পদটো তেওঁলোক সৰ্বশিক্ষাই সেই সময়ত অনুমোদন জনাইছিল। কিন্তু ইয়াৰ অবজেক্টিভটো আছিল সম্পূৰ্ণ সাময়িক, অৰ্থাৎ বিদ্যালয় শিক্ষণৰ পৰা বাদ পৰি থকা ছাত্ৰ ছাত্ৰীসকলক বিদ্যালয়লৈ অনা আৰু বিদ্যালয় শিক্ষাত তেওঁলোকক ষ্ট্ৰীমলাইন কৰা। যে এবাৰ আমি বিদ্যালয়ত এনৰোল নথকা ছাত্ৰ বা ছাত্ৰী এগৰাকীক আমি আনুষ্ঠানিক শিক্ষালৈ আনিলোঁ, তাৰপাছত তেখেতক ষ্ট্ৰীমলাইন কৰাৰ পাছত ইয়াৰ দায়িত্বটো শেষ হয়। গতিকে এইখিনি মানে DQM সম্পূৰ্ণৰূপে কণ্ট্ৰেকচুৱেল, তেওঁলোক সমগ্ৰ শিক্ষাৰ তেওঁলোকৰ প্ৰজেক্টৰ তেওঁলোক কৰ্মচাৰী নহয়, এতেকে তেওঁলোক স্কিমেটিক। গতিকে স্কিমটো যেতিয়ালৈকে চলিব তেতিয়ালৈকে থাকিব। সেই ধৰণে তেওঁলোকক প্ৰথমতে 6 মাহ 7 মাহ 11 মাহ এই ধৰণে নিযুক্তি প্ৰদান কৰা হৈছিল। এতেকে সমগ্ৰ শিক্ষাৰ যি SRFR অধীনত তেওঁলোক অন্তৰ্ভুক্ত নহয়। এতিয়া তেওঁলোকক সময়ে সময়ে তেওঁলোকক ৰেগুলাৰাইজ কৰা বা সমগ্ৰ শিক্ষাৰ অন্যান্য কৰ্মচাৰীসকলৰ জৰিয়তে SRFR দিয়াৰ দাবী উত্থাপন হৈ আছে আৰু এই ক্ষেত্ৰত গোটেই বিষয়টো চৰকাৰে পৰীক্ষা কৰি আছে, ভাল এইটো বিবেচনা কৰিব। ধন্যবাদ। ধন্যবাদ। সেকেন্ড সাপ্লিমেন্টারি। ধন্যবাদ মন্ত্ৰী ডাঙৰীয়াক মই দিছোঁ।
ছাৰ লং টাইমৰ পৰা তেখেতসকলে নিয়োজিত হৈ আছে 2006 চনৰ পৰা অসম চৰকাৰ তথা শিক্ষা বিভাগে যি এফআৰ আৰু এছআৰৰ কথা কৈছে এইটো বৰ ভাল কথা এছআৰটো হ'ল সাৰ্ভিস ৰুল আৰু এফআৰটো সৰি মই পাহৰি গ'লো কি আছিল ফাইনেন্সিয়েল ৰুল যদি শিক্ষা বিভাগে দুটাৰ চিন্তা কৰিছে বহুত ভাল কথা মই অনুৰোধ জনাইছো আপোনাৰ জৰিয়তে যাতে এফআৰ এছআৰত অন্তৰ্ভুক্ত কৰি নিয়মীয়কৰণ কৰা যায় তাৰ কাৰণে ব্যৱস্থা ল'ব লাগে মন্ত্ৰী মহোদয় উত্তৰটো অধ্যক্ষ মহোদয় মই ইতিমধ্যে জনাইছো কিন্তু মই এই কথাও পুনৰ দুহাৰিম যে তেওঁলোকৰ আৰম্ভণি কেনেকৈ হৈছিলে এই কথাটো চাব লাগিব যে তেওঁলোকক সম্পূৰ্ণ কন্ট্ৰেকচুৱেল আৰু বৰ্তমানো সম্পূৰ্ণ কন্ট্ৰেকচুৱেল ভিত্তিতহে অস্থায়ী ৰূপে নিয়োজিত কৰি ৰখা হৈছে ধন্যবাদ কমল একচুৱেলি মাননীয় অধ্যক্ষ মহোদয় আপোনাৰ যোগেদি মন্ত্ৰী মহোদয়ৰ পৰা জানিব বিচাৰিছোঁ অসম সৰ্বশিক্ষা অভিযান মিছনৰ DQM পোষ্টখিনি SRFৰ আণ্ডাৰত অহা নাই অধ্যক্ষ মহোদয় মই ক'ব লগা আছিলে যে আপোনাৰ সৰ্বশিক্ষা মিছনৰ আণ্ডাৰত যিখিনি ষ্টাফ অৰ্থাৎ কৰ্মচাৰী যিখিনি আৰপিৰ আণ্ডাৰত আহিছিল সিহঁতৰ 11% আৰু 13% 2021 অৰ্থাৎ এই সময়ৰ পৰা আজিলৈ সিহঁতে 14% দিয়েটো পোৱা নাই অধ্যক্ষ মহোদয় মন্ত্ৰী মহোদয়ৰ পৰা জানিব বিচাৰিছোঁ সিহঁতৰ পাব লগা টকা যিবিলাক আছে যিবিলাক আৰপিৰ আণ্ডাৰত যিবিলাক আহিলে সিহঁতে আপোনাৰ ডিঅ'ৰ টকাটো কিয় পোৱা নাই 1 নম্বৰ কথা 2 নম্বৰ কথা যে RSTC যিবিলাক ষ্টাফ যিখিনি আছে সিহঁতৰ ক্ষেত্ৰত কিবা ব্যৱস্থা লোৱা হ'ব নেকি কিবা হ'ব নেকি মন্ত্ৰী মহোদয়ৰ পৰা ক্লিয়াৰ জানিব বিচাৰিছোঁ RSTCৰ ক্ষেত্ৰত যিখিনি ৰেচিডেন্সিয়েল স্পেচিয়েল ট্ৰেইনিং যে এই DQM সকলক নিযুক্তি দিয়া হৈছিল স্পেচিয়েল ট্ৰেইনিং এই স্কিমৰ অধীনত স্পেচিয়েল ট্ৰেইনিং মানে যিসকল বিদ্যালয়ৰ শিক্ষাৰ পৰা যিখিনি বহিৰ্ভূত ছাত্ৰ ছাত্ৰী আৰু তেওঁলোকৰ কাৰণে দুটা ব্যৱস্থা হৈছিল এটা হ'ল ৰেচিডেন্সিয়েল এটা হ'ল নন ৰেচিডেন্সিয়েল মূলতঃ নগৰ অঞ্চলবিলাকত নন ৰেচিডেন্সিয়েল তো তাত যিসকল কৰ্মচাৰী আছে কেয়াৰটেকাৰ আছে এডুকেশ্যন ভলণ্টিয়াৰ বুলি যিসকলক কোৱা যায় এডুকেশ্যন ভলণ্টিয়াৰ আছে তেওঁলোকৰ সাৰ্ভিসখিনিও এইটো সম্পূৰ্ণৰূপে কন্ট্ৰেকচুৱেল সম্পূৰ্ণৰূপে স্কিম আৰু স্কিম মানে সেইটো প্ৰত্যেক বছৰে বছৰে কেন্দ্ৰীয় চৰকাৰো ৰিনিউ কৰে আমাৰ ইয়াতো আমি ৰিনিউ কৰিব লগা হয় সেইটো নিৰৱধি চলি থাকিব লগা নহয় প্ৰত্যেক বছৰ PAB যেতিয়া এপ্ৰুভ হৈ আহে আমাৰ স্কিমটো পাছ হৈ আহে তেওঁলোকৰ কন্ট্ৰেক্টটো এক্সটেণ্ড কৰা যায় এই ধৰণে চলি আছে এই ধৰণে চলিব বাকি অন্যান্য কৰ্মচাৰী সকলৰ ক্ষেত্ৰত যিটো ডিএৰ কথা কৈছে এইটো চৰকাৰৰ বিবেচনাধীন হৈ আছে ধন্যবাদ আব্দুর রহিম মাননীয় অধ্যক্ষ মহোদয় আপোনাৰ জৰিয়তে মন্ত্ৰী ডাঙৰীয়াক সুধিব খুজি আছোঁ আমি আটাইয়ে জানো যে সৰ্বশিক্ষা মিছনৰ লগত জড়িত আমাৰ বিশেষকৈ কম্পিউটাৰ ইঞ্জিনিয়াৰ যিসকল মানে ডিষ্ট্ৰিক্ট প্ৰগ্ৰামাৰ ব্লক MIS কোঅৰ্ডিনেটৰ এইসকল আজি গোটেই ছিষ্টেমটোৰ লগত শিক্ষা বিভাগটোৰ লগত কেৱল সৰ্বশিক্ষাই নহয় যিমান ডাটা এণ্ট্ৰিৰ পৰা যিমান কাম কাজ আছে গোটেইখিনি এওঁলোকে বহু কষ্টৰে কৰি আছে সময়ে সময়ে চৰকাৰে তেওঁলোকৰ পোষ্টবিলাক নিয়মীয়কৰণ কৰাৰ কথাও আশ্বাস দি আহিছে গতিকে মাননীয় অধ্যক্ষ মহোদয়ৰ জৰিয়তে মন্ত্ৰী ডাঙৰীয়াক সুধিব খুজি আছোঁ যে এই ডিষ্ট্ৰিক্ট প্ৰগ্ৰামাৰ বা ব্লক MIS কোঅৰ্ডিনেটৰৰ পোষ্টসমূহ চৰকাৰে নিয়মীয়কৰণ কৰাৰ কথা কিবা চিন্তা কৰিছে নেকি মন্ত্ৰী মহোদয় অধ্যক্ষ মহোদয় সমগ্ৰ শিক্ষা অভিযানৰ অৰ্থ হ'ল মিছন বুলি শব্দটো যেতিয়াই থাকে তাৰ মানে তাৰ এটা নিৰ্দিষ্ট টাৰ্গেট আছে আমি নিৰ্দিষ্ট লক্ষ্য আছে এতেকে সেইটো অনিৰ্দিষ্ট কাললৈ চলি থকা ৰেগুলাৰ অসম চৰকাৰৰ সেইটো ৰেগুলাৰ চাকৰি নহয় বা মিছনটো তাৰ এটা নিৰ্দিষ্ট সীমাবদ্ধতা আছে গতিকে যিমানবিলাক মিছন আছে মিছনবিলাক এদিন নহয় এদিন শেষ হ'ব এইটোতো নিৰ্ধাৰিত কথা অভিযান শেষ নোহোৱা অভিযানটো আৰু এইটো কেনেকুৱা অভিযান হ'ব এইটো অভিযানেই নহয় যে লক্ষ্য প্ৰাপ্তি কোনোদিন নহ'ব এইটোতো কোনো অভিযান নহ'ল লক্ষ্য প্ৰাপ্তি হ'ব লাগিব সেইটোহে সফল মিছন গতিকে এইটো সৰ্বশিক্ষা মিছন গতিকে লক্ষ্য প্ৰাপ্তি হ'ব লাগিব যিদিনাখন লক্ষ্য প্ৰাপ্তি হ'ব সেইদিনাখন মিছনটোৰ অন্ত পৰিব আমি সফলতাৰে ক'ব পাৰিম যে আমি যি লক্ষ্য স্থিৰ কৰিছিলোঁ তাত আমি উপনীত হ'লোঁ
এতিয়া তাৰ মাজত যিসকল কৰ্মচাৰী তেওঁলোক আছে প্ৰজেক্টৰ তেওঁলোকৰ দায়িত্ব চৰকাৰে লৈ আছে আৰু চৰকাৰে কৈছে যে আমি আপোনালোকক 60 বছৰ পৰ্যন্ত আপোনালোকক নিয়াৰ ৰেগুলাৰাইজেশ্যন 60 বছৰ পৰ্যন্ত আপোনালোকৰ চাকৰি নিশ্চিতি আমি প্ৰদান কৰিছোঁ গতিকে 60 বছৰলৈ থাকিব কিন্তু যিখিনি স্কিমৰ আণ্ডাৰত আছে তেওঁলোকৰ ক্ষেত্ৰত নহয় যিসকল নিৰ্দিষ্ট সৰ্বশিক্ষাৰ অধীনতো যিবিলাক আকৌ এটা সাব স্কিম বা সাব স্কিমৰ অধীনত আছে তেওঁলোকৰ ক্ষেত্ৰত এটো প্ৰযোজ্য নহয় কিন্তু চৰকাৰখনে দায়বদ্ধতাৰে কাম কৰিছে কাৰোবাৰ সেৱা এবাৰ লোৱাৰ পাছত তেখেতক পেলাই দিয়া বা তেখেতক উলিয়াই দিয়া তেনেকুৱা এটা নীতিত চৰকাৰখন নাই কিন্তু চৰকাৰখনেও একমোডেট কৰিব পৰা অৱস্থাৰ মাজত থাকিব লাগিব আৰু যেতিয়া চৰকাৰখনে একমোডেট কৰিব পৰা অৱস্থাৰ মাজত আছে বিত্তীয় ব্যৱস্থাপনাই এইখিনি আমাক এলাউ কৰিছে তেতিয়াই চৰকাৰখনে এই কৰ্মচাৰীসকলৰ পক্ষতে ভাল ভাল সিদ্ধান্ত গ্ৰহণ কৰি আছে আৰু ভৱিষ্যতৰ কাৰণেও মই সকলোকে সুনিশ্চিতি দিব বিচাৰো যে অনাহকত বা অপ্ৰয়োজনীয়ভাৱে কাৰোবাৰ সেৱা লৈ পেলে তেখেতক নৎসাত কৰি দিয়া এইটো চৰকাৰৰ পলিচি নহয় বৰঞ্চ তেখেতৰ সেৱাৰ উচিত মান্যতা প্ৰদান কৰাটোহে চৰকাৰখনৰ পলিচি ধন্যবাদ ধন্যবাদ এতিয়া নেক্সট কুৱেশ্যন নম্বৰ 44 দিগন্ত কলিতা মাননীয় অধ্যক্ষ মহোদয় উত্তৰ সদনৰ মজিয়াত ৰখাস মাননীয় অধ্যক্ষ মহোদয় কমলপুৰ সমষ্টিৰ এটা সমস্যা লৈ পেলাই আজি মাননীয় মন্ত্ৰী মহোদয়ক মই প্ৰশ্ন এটা কৰিছিলোঁ মোৰ প্ৰশ্নটো বিভাগীয় মন্ত্ৰীৰ ওপৰত বিশেষকৈ নাই আজি নিৰ্বাচনৰ পিছত জুন মাহমানত আমাৰ মাননীয় আমাৰ চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া আমাৰ সমষ্টিলৈ গৈছিলে সেই সময়ত কোভিডৰ সমস্যা আছিল লগত তেখেতসকলৰ প্ৰিন্সিপাল সেক্ৰেটাৰী ইণ্ডাষ্ট্ৰি ডক্টৰ দ্বিবেদী ডাঙৰীয়াও আছিল আমি বহি থাকোঁতে হঠাৎ তেখেতক মই এটা প্ৰশ্ন সুধিছিলোঁ যে আমাৰ বহু দিনৰ পৰা চেইলৰ এটা প্ৰায় ৭৫ বিঘা মাটি দগাঁৱত পৰি আছে এইটো 1991-92 চনতে এলটমেণ্ট হৈছিল মাটিটো আৰু ইণ্ডাষ্ট্ৰিটো হৈছিলেগৈ কিন্তু দুৰ্ভাগ্যবশতঃ সেই ইণ্ডাষ্ট্ৰিটো ফলগতি নহ'ল মানে এক্সিকিউশ্যন নহ'ল এতিয়া ৭৫ বিঘা মাটি বাইহাটা চাৰিআলিৰ পৰা 10 কিলোমিটাৰ ওচৰতে মই এটা সমস্যা সেই কথাষাৰ যেতিয়া তেখেতৰ ওচৰত পাতিছিলোঁ তেতিয়া দ্বিবেদী ডাঙৰীয়াই মোক কৈছিল যে চেইলে এই মাটিটো অসম চৰকাৰক সাৰেণ্ডাৰ কৰাৰ এটা আজি নিৰ্বাচনৰ পিছত পৰিৱেশ হৈছে আৰু ইমিডিয়েটলি তেখেতসকলে চেইলৰ থকা যিবিলাক স্ক্ৰেপ আছে যিবিলাক ভেলুৱেবল স্ক্ৰেপ আছে সেইবিলাক লৈ যোৱাৰ ব্যৱস্থা কৰিব লাগে মই ক'লো লৈ যাওক তেতিয়া তেখেতে ক'লে যে আমাৰ লোকেল পাব্লিকে হেতু নিব নিদিয়ে মই কৈছো মই নিজে থাকিম এটা দিন আৰু মই এদিন নিজে তাতে উপস্থিত হলো বহুত হুলস্থুল হল কিন্তু মানুহখিনিয়ে পিছত মানি ললে মই ক'লো যে এনেকুৱা এটা পৰ্যায়ত থাকিলে কাৰো নহবগৈ তাৰ পিছত তেখেতসকলে মানিলে আৰু হঠাৎ এদিন চেইলৰ লগতো আমি যোগাযোগ কৰিলো মিষ্টাৰ ব্ৰহ্ম বুলি এজন তাত আমাৰ অফিচাৰ আছিল তেওঁ ক'লে আমি 2 এদিনতে যাম মই ৰখি আছো তেখেতসকলে আহিলে সেইদিনা লৈ গ'ল তাৰ পিছত জুলাই মাহৰ পৰা আজিলৈকে তেখেতসকলৰ খবৰ নাই চেইলৰ আৰু আজি প্ৰায় ডিচেম্বৰ মাহ পাৰ হৈ এতিয়া আমাৰ পালে এতিয়া মোৰ প্ৰশ্নটো ডিপাৰ্টমেণ্টৰ ওপৰত নাই মোৰ কথাটো হ'ল কি কেতিয়া এইখিনি লৈ যাব কাৰণ চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই মোক অন্য এটা ইণ্ডাষ্ট্ৰি কৰি দিম বুলি কৈছে মই ক'বলগীয়া নাই খালি চেইলক মই তাৰ পিছত 3-4 বাৰ যোগাযোগ কৰিছোঁ নো ৰেছপন্স তেওঁলোকৰ এইখিনি সোনকালে লৈ আমাক জাগাখিনি কৰি দিব লাগে ঠাইখিনি ধন্যবাদ মাননীয় অধ্যক্ষ মহোদয় আমাৰ মাননীয় সদস্য দিগন্ত কলিতা ডাঙৰীয়াই এই কথাটো মোৰ লগত যোগাযোগ কৰি আছে আৰু বিভাগৰ লগতো বিষয়াসকলৰ লগত যোগাযোগ কৰি আছে গতিকে আমি ইতিমধ্যে চেইলক আমি চিঠি লিখি দিলোঁ তেওঁলোকৰ যিখিনি মেচিন পত্ৰ আছে লৈ যাব কাৰণ যিহেতুকে ইউনিটটো তেওঁলোকে মানে কাৰ্যক্ষম নকৰিলে তো চেইলে আমাৰ কলিতা ডাঙৰীয়াই কৈছে ইতিমধ্যে যে তেওঁলোকে আমাৰ কলিতা ডাঙৰীয়াৰ
উপস্থিতি তেওঁলোকে কিছু সংখ্যক তেওঁলোকৰ স্ক্ৰেপ যিখিনি আছে সেইখিনি লৈ গৈছে আৰু কিছু বাকী আছে সেইখিনিও লৈ যাব আৰু আমি সেইলোক চিঠি লিখিছোঁ চৰকাৰে যে তোমালোকে আমাক মাটিখিনি অসম চৰকাৰক ঘূৰাই দিবলৈ কাৰণ এইখিনি অসম চৰকাৰে তোমালোকক আৰু তাতে অসম চৰকাৰক মাটিখিনি ঘূৰাই দিয়ে আমি এটা অন্য ইণ্ডাষ্ট্ৰীৰ কাৰণে তাতে আৰু তেনেকুৱা ধৰণৰ ইণ্ডাষ্ট্ৰী হ'ব আৰু ইণ্ডাষ্ট্ৰীটো গভৰ্ণমেণ্টে দিছে তেওঁলোকে তাত এটা ইণ্ডাষ্ট্ৰী কৰিব গতিকে এতিয়া মই আমাৰ মাজতে আমাৰ ডুবাই এক্সপৰ্ট মই যাওঁতে আমাৰ তাতে ষ্টিল মিনিষ্টাৰক লগ পাইছিলোঁ তো তেখেতকো মই পাৰ্চনেলি কথাটো ক'লোঁ যে আপোনালোকে এনেকৈ গেলভেনাইজ ইণ্ডাষ্ট্ৰীটো নকৰিলে আৰু মাটিখিনিও আমাক হেণ্ডঅভাৰ নকৰে গতিকে এইটো ঠিক কথা হোৱা নাই তো তেখেতে কৈছে যে মই আমাৰ ডিপাৰ্টমেণ্টক এই কথাখিনি ক'ম তেনেকৈ তেখেতক মোক ডুবাইতে অলপ মানে এছেম্বলিৰ আগতে যেতিয়া মই গৈ আহিছোঁ তো তাতে তেখেতে মোক আশ্বস্ত কৰিছে যে তেওঁলোকে সোনকালে মাটিখিনি আমাক হেণ্ডঅভাৰ কৰিব আৰু মাটিখিনি হেণ্ডঅভাৰ কৰাৰ পিছত আমি সেই মাটিখিনিৰ আমি উদ্যোগ বিভাগে আমি অন্য উদ্যোগক সেই মাটিখিনি আমি আবণ্টন কৰিব পাৰিম আৰু সেই মাটিখিনিৰ কাৰণে কেইবাটাও উদ্যোগে আমাৰ লগত যোগাযোগ কৰি আছে গতিকে মই ভাবোঁ যে দিগন্ত কলিতা ডাঙৰীয়াৰ যিটো কথা মই একমত যে মাটিখিনি আমাক সোনকালে হস্তান্তৰিত কৰিব লাগে আৰু সেইটো মই নিজে পাৰ্চনেলি আৰু এবাৰ ষ্টিল মিনিষ্টাৰৰ লগত টেক আপ মোৰ মানে খালী কথা এটা টাইম ফ্ৰেম হ'লে ভাল পাওঁ মই মন্ত্ৰী ডাঙৰীয়াক কেতিয়াও কৰা নাই মন্ত্ৰী ডাঙৰীয়া টেক আপ কৰিব খুজিছে সেইটোৱে বিচাৰিছোঁ মাননীয় অধ্যক্ষ মহোদয় দহগাঁৱত যিটো গেলভেনাইজ ইউনিট এটা কৰাৰ এটা সিদ্ধান্ত লৈছিল কামো আৰম্ভ হৈছিল এতিয়া এই যিটো চেইলে যিটো গেলভেনাইজ ইউনিট কৰিছিল এইটো চেইলে নকৰাৰ কাৰণটো কি এই চেইলে যিটো উদ্যোগ লৈছিল সেই উদ্যোগটো কিছু কাম কৰাৰ পিছত এইটো বন্ধ হোৱাৰ কাৰণটো কি কাৰণ এনেকুৱা ধৰণৰ এটা ইণ্ডাষ্ট্ৰী অসমত যথেষ্টভাৱে প্ৰয়োজন আছিল গতিকে সেই ইণ্ডাষ্ট্ৰীটো নোহোৱাৰ কাৰণ নিশ্চয় থাকিব লাগিব গতিকে কাৰণটো প্ৰথমে আমি জানিব বিচাৰিছোঁ যে কি কাৰণত সেই ষ্টিল ইণ্ডাষ্ট্ৰীটো গেলভেনাইজ ইউনিটটো নহয় গতিকে এতিয়া যদি সেইটো নহয় তেতিয়াহ'লে আজি প্ৰায় 30 বছৰ হৈ গ'ল এতিয়া চেইলৰ হাততেই মাটিখিনি আছে গতিকে সেই মাটিখিনি হস্তান্তৰ কৰোঁতে আজি ইমান বছৰ লাগিল কিয় গতিকে সেই মাটিখিনি এটা বেলেগ ইউনিট কৰাৰ ব্যৱস্থা ল'ব নেকি কাৰণটো প্ৰথমতে অধ্যক্ষ মহোদয় যে কাৰণটো আমাৰ কথাটো হ'ল যে আমাৰ 1997 দেৱেগৌড়া প্ৰধানমন্ত্ৰী হৈ থকা অৱস্থাত বীৰেন বৈশ্য ডাঙৰীয়া ষ্টিল মিনিষ্টাৰ আছিল তো তেতিয়া দহগাঁৱত এইটো ইণ্ডাষ্ট্ৰী তেখেতে আৰম্ভ কৰিছিল এইটো মানে হট ডিপ গেলভেনাইজিং ইউনিট চেইলৰ দ্বাৰা কৰা এটা ব্যৱস্থা কৰিছিল তাৰপিছত ফাউণ্ডেশ্যন ষ্টোন লে হ'ল আৰু ফাউণ্ডেশ্যন ষ্টোন লে হৈ কিছুমান তেওঁলোকে মেচিন পঠোৱাৰে কামটো কৰিলে ইতিমধ্যে দেৱেগৌড়া চৰকাৰ গুচি আৰু দেৱেগৌড়া চৰকাৰ গুচি যোৱাৰ পিছত নতুন চৰকাৰ আহিল নতুন চৰকাৰৰ নতুন মন্ত্ৰী আহিল আৰু নতুন মন্ত্ৰী আহিল এই বিষয়টোত মানে কিয় নহ'ল তেওঁলোকে চৰকাৰে কি বিবেচনা কৰিলে কেন্দ্ৰীয় চৰকাৰে চেইলটো কেন্দ্ৰীয় চৰকাৰৰ অধীনত তো পৰৱৰ্তী দিনত 15 বছৰ প্ৰাণ চৰকাৰত নাই 15 বছৰ যি চৰকাৰ নাথাকক 15 বছৰ কি চৰকাৰ আছিল 2016 আপুনি জানে আৰু আপুনি মুক্তি হৈ আছে গতিকে 15 বছৰ কোনো কথাটোত মানে গুৰুত্ব দিয়া নহ'ল আৰু গুৰুত্ব দিয়া নোহোৱাৰ পিছত গতিকে আমি 2016 চনত যেতিয়া আমি চৰকাৰত আমি আহিলোঁ তেতিয়া আমি এই কথাখিনি ষ্টিল অথৰিটিৰ লগত টেক আপ কৰিছিলোঁ আৰু টেক আপ কৰাৰ পিছত ষ্টিল অথৰিটিয়ে কৈছে যে এইটো এতিয়া ভাইবল নহয় গতিকে আমি সেইটো নকৰোঁ তেওঁলোকে তেনেকৈ ক'লে আৰু তাৰপিছত এইটো যেতিয়া ক'লে তেতিয়া আমি ক'লোঁ যে যদি ভাইবল নহয় তেনেহ'লে তোমালোকে মাটিখিনি আমাক ঘূৰাই দিব লাগে আৰু তোমালোকৰ বস্তুখিনি লৈ যোৱা এতিয়া কলিতা ডাঙৰীয়াই যিটো কথা কৈছে যে ইমান দেৰি কিয় তো তেওঁলোকক বস্তুখিনি যেতিয়া লৈ যাব দিয়া হ'ল তো তেওঁলোকে ইয়াৰ আগত সত্যব্ৰত কলিতা ডাঙৰীয়া MLA আছে তেওঁ এইটো কথা সদায় আনিছিল তো তাৰ স্থানীয় ৰাইজে বস্তুখিনি লৈ যাব নিদিয়ে তো তাত এটা গণ্ডগোল থাকিল স্থানীয় ৰাইজ আৰু চেইলৰ মাজত এটা সংঘাত হৈ থাকিল
বস্তুখিনি যাব গতিকে 15 বছৰ নিমনি দিলে গতিকে সেইকাৰণে বিষয়টো দিলে হৈ থাকিল আৰু তাৰপিছত আমাৰ দিগন্ত কলিতা ডাঙৰীয়া অহাৰ পিছত ক'লে যে ঠিক আছে মানুহখিনি যদি নিমনি দিয়ে মোৰে সমষ্টি মই নিজে টেক আপ কৰিম তেখেতে নিজে টেক আপ কৰিলে আৰু সিদিনা মানুহখিনিক যাই পেলাই তেখেতে বুজালে যে এওঁলোকৰ বস্তুখিনি লৈ যাব দিয়া আমি ছেম ইণ্ডাষ্ট্ৰি ইয়াত এটা কৰিম আৰু সেই ইণ্ডাষ্ট্ৰি ইতিমধ্যে আগ্ৰহ প্ৰকাশ কৰিছে গতিকে আমাৰ ইণ্ডাষ্ট্ৰিটো হ'লে আমাৰ কমচে কম ইয়াত 500-600 ল'ৰাৰ চাকৰি হ'ব গতিকে এইটো বস্তুখিনি লৈ যাব দিয়া তেখেতে নিজে উপস্থিত থাকি সেই বস্তু কিছুখিনি লৈ গ'ল কিছুখিনি এতিয়ালৈকে নিয়া নাই কিন্তু মাটিখিনি এতিয়া আমি তাত এটা অন্য ইণ্ডাষ্ট্ৰি কলিতা ডাঙৰীয়াক আপুনি যদি সুধিছে ইতিমধ্যে দিগন্ত কলিতাই জানে ময়ো জানো তাতে এটা অন্য ইণ্ডাষ্ট্ৰি কৰাৰ কাৰণে আমি ব্যৱস্থা ইতিমধ্যে চিন্তা চৰ্চা কৰি আছোঁ দিগন্ত কলিতা ডাঙৰীয়াই জানে আৰু ময়ো জানো গতিকে মাটিখিনি চেইলে আমাক দি দিয়াৰ লগে লগে এই কথাখিনি আমি ব্যৱস্থা ল'ম আপুনি কোৱা মতে নতুন ইণ্ডাষ্ট্ৰি হ'ব নাই আমাৰ দিগন্ত কলিতা আৰু মই এই কথাখিনি অলপ জানো আমাৰ বিভাগেও জানে গতিকে মই ভাবোঁ যে গতিকে যি নহওক গতিকে আমি এই সম্পৰ্কত না তাত কেইবাটাও ইণ্ডাষ্ট্ৰি এপ্ৰ'চ কৰিছে গতিকে হাউচত ক'লেতো ভালেই কিন্তু কেইবাটাও ইণ্ডাষ্ট্ৰি এপ্ৰ'চ কৰিছে সেইকাৰণে মই ডিটেইলছত যাব দীঘলীয়া হ'ব গতিকে প্ৰশ্নটো হৈছে কি যে আমাৰ ইণ্ডাষ্ট্ৰিটো হ'লে আমাৰ কমচে কম এতিয়া আমি সেই মাটিখিনি তেওঁলোকৰ পৰা আমি বিচাৰিছোঁ আৰু এইটো সম্পৰ্কত মই নিজে ব্যৱস্থা অধ্যক্ষ ডাঙৰীয়া ব্যৱস্থা মই নিজে আৰু এবাৰ ব্যৱস্থা লৈ মাটিখিনি আমি লোৱাৰ ব্যৱস্থা কৰিম ধন্যবাদ আব্দুল কালাম অকল চাইল আৰু ইখনৰ ওপৰত বেলেগ কথা আনিব নালাগে পালছ এণ্ড পেপাৰ মিল কৰিলোঁ পালছ এণ্ড পেপাৰ মিল এনেকুৱাকৈ নাই এইটোত আহিব নালাগে সেইটো চেম তাৰমানে নালাগে আজি একো বন্ধ হৈ আছে নাই ধন্যবাদ তাতে 100 বিঘা মাটি আছে আপুনি এনে মোৰ লগত মাটি আছে এতিয়া পালছ এণ্ড পেপাৰ মিল তাতে 100 বিঘা মাটি এনেকুৱা লৈ পেলাই অলপ হাফ ডাউন কৰি আছে বুজি পাইছোঁ এইটো ইৰিলিভেণ্ট আপুনি যেতিয়া লাঞ্চ ব্ৰেক হ'ব তাতে কথা পাতিম অৱগত কৰাইছে অলপ ঠিক আছে নালাগে আপুনি বাহিৰতে অৱগত কৰিব পাৰে নেক্সট কুৱেশ্যন আশাপুৰ হুছেইন অধ্যক্ষ মহোদয় উত্তৰ সভামতীয় গতিকে প্ৰশ্নটো হৈছে কি যে আমাৰ মাননীয় অধ্যক্ষ মহোদয় এতিয়া আমি সেই মাটিখিনি মন্ত্ৰী মহোদয়ে খুব আন্তৰিকতা সহকাৰে উত্তৰবোৰ দিছে যাৰ কাৰণে আমি ভাল পাইছোঁ কিন্তু আমাৰ প্ৰথমটো প্ৰশ্ন আছিল যে চেঙা সমষ্টি 1 কিলোমিটাৰৰ ভিতৰত নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক কোন কোন ঠাইত নাই তাত তথ্য আমি বিচাৰিছোঁ মহোদয় ইয়াতে এখন চেঙা ব্লকৰ অধীনত এখন গাঁও বা একটা হেবিটেশ্যনৰ নাম উল্লেখ কৰিছে উচ্চ নিম্ন প্ৰাথমিক নাই বুলি আৰু 4টা হেবিটেশ্যনৰ কথা উল্লেখ কৰিছে য'ত উচ্চ প্ৰাথমিক নাই বুলি অৰ্থাৎ এম ই স্কুল নাই কিন্তু প্ৰকৃতাৰ্থত মহোদয় চেঙা সমষ্টিৰ অধীনত চেঙা আৰু বৰপেটা এই 2 ব্লকৰ অধীনত 6খন হেবিটেশ্যনত প্ৰাথমিক বিদ্যালয় নাই 1 কিলোমিটাৰ ব্যাসাৰ্ধ নহয় তাতোকৈ বেছি এলেকাৰ ভিতৰত আৰু আমাৰ ক্ষেত্ৰত যেন আমি ব্যক্তিগত হিচাপে সমষ্টি বিধায়ক হিচাপে আমি যিমানখিনি ঘূৰিছোঁ আমি যিমানখিনি জানো 15খন ঠাইত উচ্চ প্ৰাথমিক বিদ্যালয় নাই আমি তালিকাখন মন্ত্ৰী মহোদয়ক দি দিম গতিকে এই যে ইমান এলেকাত বিদ্যালয় নাই তাৰ প্ৰভাৱ কেনেকৈ পৰিছে মহোদয় সেই কথাটো অলপতে বুজাই দিব বিচাৰিছোঁ এই যিখিনি এলেকাৰ কথা মই কৈছোঁ মহোদয় এইটো 301ত আছিল নাই কাৰণে মই অকণমান খালি কৈ দিছোঁ বিশেষ দীঘলীয়া মহোদয় এইখিনি চিটুৱেশ্যন নুবুজালে সদনে বুজি নাপাব এই যিখিনি এলেকাৰ কথা মই কৈছোঁ বুজি পাব মন্ত্ৰী কিয় বুজি নাপাব এই যিখিনি এলেকাৰ কথা কি লাগে ক্লাছ 1ত এই এলেকাসমূহত 2519 জন ছাত্ৰ ছাত্ৰী এনৰোলমেণ্ট হয় ক্লাছ 1ত আৰু ক্লাছ 10তকৈ ওলাই 453 অৰ্থাৎ 17%। গতিকে মহোদয় মোৰ এই বৃহত্তৰ 4-5খন পঞ্চায়তৰ ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে মোৰ যিকেইখন গাঁও আছে এইকেইখনৰ ক্ষেত্ৰত মন্ত্ৰী মহোদয় বিদ্যালয় প্ৰতিষ্ঠা বা বিদ্যালয় স্থানান্তৰ বা অন্য কি বিকল্প ব্যৱস্থাৰ জৰিয়তে 100% শিক্ষাৰ ব্যৱস্থা কৰিব পাৰে উত্তৰ মন্ত্ৰী মহোদয়ৰ পৰা পাম আমি যিমানখিনি জানো 15খন ঠাইত অধ্যক্ষ মহোদয় মাননীয় আশৰাফুল হুছেইন ডাঙৰীয়াই ক খ গ ঘ প্ৰথম স্তৰ দ্বিতীয় স্তৰ বুলি এটা প্ৰশ্নতে আচলতে বহুত 6-7টামান প্ৰশ্ন ইয়াতে সন্নিৱিষ্ট কৰিছে আৰু উত্তৰসমূহ তেওঁ সেইমতে পাইছে কিন্তু যিটো নৰ্মছ ঠিক কৰা হৈছিলে যে 1 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত এখন বিদ্যালয় অনুষ্ঠিত হ'ব লাগে এতিয়া 1 কিলোমিটাৰ এই যিটো পেৰামিটাৰ আছে এই পেৰামিটাৰটোক এবছলিউটলি ইয়াক
অন্য বিষয়বিলাকৰ পৰা বিচ্ছিন্নভাৱে ইয়াক বুজিলে নহ'ব ইয়াক বুজিব লাগিব অন্যান্য কেইটামান আনুষংগিক বিষয় যে হেবিটেশ্যনটোত পপুলেশ্যন কিমান আছে 2 নম্বৰ তাত এই নিৰ্দিষ্ট LP স্কুলত পঢ়িব লগা এজ গ্ৰুপৰ ভিতৰত তাত ছাত্ৰ ছাত্ৰী কিমান আছে 3 নম্বৰ তাতে বিদ্যালয় এখন প্ৰতিষ্ঠা কৰিব পৰা সুইটেবিলিটি তাত আছে নে নাই মাটি তাত এভেইলেবল সুইটেবল মাটি ফৰ কনষ্ট্ৰাকশ্যন অফ এ স্কুল বিল্ডিং এই গোটেইখিনি আছে নাই এই সামগ্ৰিকভাৱে এই গোটেই কথাখিনি বিচাৰ বিবেচনা কৰিব লাগিব আৰু এই সামগ্ৰিকভাৱে এই গোটেই কথাখিনি বিচাৰ বিবেচনা কৰাৰ কাৰণে তেখেতে তালিকাখন আমাক দিছে আমি ইতিমধ্যে জনাইছো আমি এইটো পৰীক্ষা কৰি চাম যে তাত যদি বছৰৰ 12টা মাহৰ এটা বেছিভাগ সময় তাত বিদ্যালয় এখন নিৰ্মাণ কৰি চলাব পৰা অৱস্থা থাকিব নে আছে নে নাই সেই গোটেই সেইখিনি কথাও আমি পৰীক্ষা কৰি ল'ম আমি জলসম্পদ বিভাগৰ পৰাও তাত প্ৰতিবেদন ল'ম আমি PWDৰ পৰা প্ৰতিবেদন ল'ম লোৱাৰ পাছতে এটা সিদ্ধান্ত গ্ৰহণ কৰিম আৰু যিসকল ছাত্ৰ ছাত্ৰী তেখেতে যি অল্টাৰনেটিভৰ কথা কৈছে যে বিদ্যালয় বহিৰ্ভূত অৰ্থাৎ যিসকলে বিদ্যালয়ৰ পৰা বঞ্চিত হৈছে বা বিদ্যালয়ত নাম ভৰ্তি কৰিব পৰা নাই তেওঁলোকৰ কাৰণেও সমগ্ৰ শিক্ষাই বিকল্প ব্যৱস্থা কৰি ৰাখিছে আৰু সেই বিকল্প ব্যৱস্থাটোৱে হ'ল তেখেতে যিটো উল্লেখ কৰিছে ইয়াতে অন্য এটা মানে সাব কুৱেশ্যনৰ অধীনত যে RSTC অৰ্থাৎ ৰেচিডেন্সিয়েল স্পেচিয়েল ট্ৰেইনিং চেণ্টাৰ আৰু এই ৰেচিডেন্সিয়েল স্পেচিয়েল ট্ৰেইনিংসমূহ জৰিয়তে এই আউট অফ স্কুল চিলড্ৰেন ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকক চৰকাৰখনে শিক্ষা দিয়ে এডুকেশ্যন ভলণ্টিয়াৰ তাতে নিয়োগ কৰে ক'ৰবাত ভাড়াঘৰ লৈ হ'লেও আমি এই ছাত্ৰ ছাত্ৰীসকলক ৰাখি তেওঁলোকক শিক্ষাদান কৰি আছো আৰু যাত প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ কাৰণে প্ৰতিদিনে 40 টকাকে চৰকাৰখনে বা সমগ্ৰ শিক্ষাৰ অধীনত খৰচ কৰে এনে RSTC চেঙা সমষ্টিটো এই RSTC আছে মই সিদিনাখন কৰিমগঞ্জ জিলা যাওঁতে ৰাতাবাৰীত ৰাতি 10 বজাত মোক হঠাৎ গাড়ী এটা জেগাত কিছু সংখ্যক শিশুৱে ৰাখিলে লগত কিছু অভিভাৱকো আছিল তো গাড়ীখন ৰখাই তেওঁলোকৰ তাত যোৱাৰ পাছত সেইটো এটা RSTC আছিল ৰাতাবাৰী সমষ্টিত আৰু RSTCত গৈ তাত সুন্দৰভাৱে যিসকল কণ শিশুৱে তেওঁলোকে শিক্ষা গ্ৰহণ কৰিছে এইখিনি মই নিজ চকুৰে মই দেখি আহিছো আৰবান নন ৰেচিডেন্সিয়েল RSTCও আছে নন ৰেচিডেন্সিয়েল স্পেচিয়েল ট্ৰেইনিং চেণ্টাৰো আছে গতিকে সমগ্ৰ ৰাইট টু এডুকেশ্যন এক্টৰ যিটো মেণ্ডেট আছে যে ফ্ৰী আৰু সাৰ্বজনীন বিনামূলীয়া আৰু সাৰ্বজনীন শিক্ষা প্ৰদান কৰা এই বিনামূলীয়া আৰু সাৰ্বজনীন শিক্ষা প্ৰদান কৰাৰ কাৰণেও আমি ব্যৱস্থাটো গ্ৰহণ কৰিছো আৰু বিশেষকৈ মাইনৰিটি এলেকাত বা SC ST OBC ছাত্ৰ ছাত্ৰী য'ত বেছি আছে আৰু তাত মানে গাৰ্ল ষ্টুডেণ্ট ছোৱালী ছাত্ৰী তেওঁলোক শিক্ষাৰ পৰা বহু ধৰণে বঞ্চিত গতিকে এই বঞ্চিত হোৱা বা মাৰ্জিনেলাইজ হৈ থকা যিখিনি গাৰ্ল ষ্টুডেণ্ট আছে এই গাৰ্ল ষ্টুডেণ্টৰ কাৰণেও কস্তুৰবা গান্ধী বালিকা বিদ্যালয় বিভিন্ন এডুকেশ্যনেলি বেকৱাৰ্ড ব্লকবিলাকত প্ৰতিষ্ঠা কৰা হৈছে আৰু এখন কস্তুৰবা গান্ধী বালিকা বিদ্যালয় চেঙা সমষ্টিটো চলি আছে ইয়াৰ বিভিন্ন কাৰণত যি স্থায়ী বিল্ডিং আছিল স্থায়ী বিল্ডিংটো তেখেতে এই প্ৰশ্নত উল্লেখ কৰিছে উত্তৰো পাইছে বৰ্তমান বিল্ডিঙৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিছে কিন্তু এই কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ জৰিয়তেও আউট অফ স্কুল মানে যি অল্টাৰনেটিভৰ কথা কৈছে আউট অফ স্কুল ছাত্ৰীসকলক তেওঁলোকক বিশেষভাৱে শিক্ষা দান কৰা হৈছে এটা প্ৰায় 100 গৰাকী ছাত্ৰী থাকিব পৰা ছাত্ৰীৰ নিবাস এটিও আপোনাৰ সমষ্টিত নিৰ্মাণ সম্পূৰ্ণ হৈছে সেই ছাত্ৰীৰ নিবাসটোৱেও অঞ্চলটোৰ বিভিন্ন সমস্যা তেওঁলোকৰ ছাত্ৰীসকলক হোষ্টেলত ৰাখি ছাত্ৰী নিবাসত ৰাখি পেলাই তেওঁলোকে শিক্ষাদান কৰাত মানে গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াব এতিয়া পুনৰবাৰ মই মূল কথাটোলৈ আহোঁ যে যদি নিৰ্দিষ্টভাৱে কোনো অঞ্চলত হেবিটেশ্যন আছে পপুলেশ্যন আছে সুইটেবল লেণ্ড আছে যে শিক্ষানুষ্ঠান
প্ৰতিষ্ঠা কৰাৰ কাৰণে নিশ্চিতভাৱে ৰাইট টু এডুকেশ্যনৰ এক্টৰ অধীনত আমি এনে বিদ্যালয় আমি প্ৰতিষ্ঠা কৰিম কিন্তু মোৰ আটাইকেইটা কণ্ডিশ্যন কেৱল ডিষ্টেঞ্চৰ কণ্ডিশ্যনটো নহয় আন সকলোকেইটা কণ্ডিশ্যন ফুলফিল হ'ব লাগিব হ'লেহে আমি এই ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিম এমিৰ ক্ষেত্ৰত যদি LP আছে তাত আমি এমি ছেকশ্যনটো আমি উন্নীতকৰণ কৰিব পাৰোঁ হাইস্কুলৰ ক্ষেত্ৰত য'ত আমাৰ এমি স্কুল আছে তাক আমি হাইস্কুললৈ উন্নীত কৰি সমস্যা দূৰ কৰিব পাৰোঁ য'ত আমাৰ হাইস্কুল আছে হায়াৰ ছেকেণ্ডেৰী নাই তাত আমি হায়াৰ ছেকেণ্ডেৰীলৈ উন্নীত কৰিব পাৰোঁ আৰু এই গোটেই কথাখিনি চিন্তা কৰোঁতে এটা কথা চিন্তা কৰিব যে আমি কেৱল সমষ্টি কেন্দ্ৰিক ব্লক কেন্দ্ৰিক আমি চিন্তাটো কৰা অনুচিত এইকাৰণে যে আমাৰ ব্লকটোৰ কাষতে যদি ইটো ব্লকত মোৰ সেই সুবিধাখিনি আছে প্ৰত্যেক ব্লকে হ'ব লাগিব এনেকুৱা কোনো কথা নাই মোৰ কাষৰ সমষ্টিটোৰ ছাত্ৰ ছাত্ৰী কাষৰ সমষ্টিটোত থকা শিক্ষানুষ্ঠানটোৱে মোৰ সমষ্টিৰ যদি সেৱা আগবঢ়াই আছে তেনেহ'লে মোৰ সমষ্টিৰ ছাত্ৰ ছাত্ৰীসকলে কাষৰ সমষ্টিত যদি পাই আছে আছুতীয়াকৈ আকৌ মোৰ সমষ্টিত এখন কলেজ নাই বা কলেজ এখন লাগিব হাইস্কুল লাগিবই হায়াৰ ছেকেণ্ডেৰী লাগিব এনেধৰণৰ আমি চিন্তা কৰা উচিত নহয় দেশ একেখনেই আৰু ডিষ্টেঞ্চটো যেতিয়া আমি চাম আমি ওচৰৰ বাকী ব্লক হওক বা কনষ্টিটুৱেঞ্চি হওক সেইখিনিকো সামৰি পেলাইহে আমি ডিষ্টেঞ্চৰ কথাটো বিবেচনা কৰিম আৰু চৰ অঞ্চলবিলাকত বিশেষকৈ বা পাৰ্বত্য অঞ্চলবিলাকত সুইটেবিলিটি আজি বিদ্যালয় এখন বনালোঁ কালি গৰাখহনীয়াৰ দ্বাৰা আক্ৰান্ত হ'ল গতিকে সি সমাধান নহয় গতিকে আমি এনেকুৱা অঞ্চল চিলেক্ট কৰিব লাগিব যি অঞ্চল বানপানীৰ পৰা মুক্ত যি অঞ্চল গৰাখহনীয়াৰ পৰা মুক্ত আজি চৰকাৰখনে ইনভেষ্টমেণ্ট এটা কৰিব ইনভেষ্টমেণ্টৰ ডিউৰেবিলিটি থাকিব লাগিব আজি এই বছৰ আমি ইনভেষ্টমেণ্ট কৰিলোঁ অহা বছৰেই সি গৰাখহনীয়াৰ দ্বাৰা আক্ৰান্ত হ'ল সেইটো ভুল সিদ্ধান্ত হ'ব এতেকে কৈছোঁ যে বিদ্যালয় এখন প্ৰতিষ্ঠা কৰাৰ কাৰণে বিশেষকৈ চৰ অঞ্চলত বা পাৰ্বত্য অঞ্চলত লেণ্ডৰ সুইটেবিলিটিটো আমি এক্সামিন কৰি ল'ব লাগিব আৰু লেণ্ডৰ সুইটেবিলিটিটো এক্সামিন নকৰাকৈ আমাৰ এছেটটোৰ ডিউৰেবিলিটিটো সি কিমান দিনলৈ বৰ্তি থাকিব পৰা হ'ব সেইটো আমি বিবেচনা নকৰাকৈ আমি এটা সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত অসুবিধা হ'ব তথাপিতো মই মাননীয় সদস্যগৰাকীক মই জনাব বিচাৰিছোঁ তেখেতে গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে ৰাইট টু এডুকেশ্যন এক্টৰ অধীনত আমি এইখিনি বিবেচনা কৰিম বুলি মই তেখেতক জনাইছোঁ ধন্যবাদ এতিয়া নালাগে আৰু যেটো খুদিম বুলি ভাবিছে সেইটো এডভান্স কৰি দি দিলে মন্ত্ৰী মহোদয় বহুত টাইম ল'লে হয় উত্তৰ দিছে ঠিকে আছে মই কেৱল বিচাৰিম যে আমাৰ ওচৰত যি তালিকা আছে এয়া উচ্চ পৰ্যায়ৰ এক ক্ষেত্ৰভিত্তিক অধ্যয়ন হওক আৰু সুইটেবিলিটি লেণ্ড কমিউনিকেশ্যন ইত্যাদি ইত্যাদিৰ কথা ক'লে আমি তো নিমিলিব এইবিলাক সকলো কথা কিয় এইকাৰণেই আৰু য'ত RSTCৰ কথা কোৱা হৈছে য'ত কস্তুৰবাৰ কোৱা কথা তাত আমি একমত কৰিব পাৰিম অনলি 200 কিন্তু আমাৰ য'ত সমস্যা হৈছে 1670 ছাত্ৰ ছাত্ৰী সেয়া যা হওক মোৰ দ্বিতীয় ছাপ্লিমেণ্টাৰীটো হ'ল যে আৰু থাকিল আমাৰ চেঙা সমষ্টিৰ ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে প্ৰায় 4.5খন 5খন গাঁও পঞ্চায়ত 50,000তকৈ বেছি জনসংখ্যা আৰু কাষতে কামৰূপ তেখেতে অলৰেডি ক'লে যিখিনি ক্ৰাইটেৰিয়াত পৰে চব কৰিব ইয়াতে মহোদয় এখন হাইস্কুলৰ 1 মিনিট কুৱেশ্যন ঠিক কৰি দিম হাইস্কুলৰ 1 মিনিটৰ কুৱেশ্যন হ'ব 2 মিনিটৰ ৰিপ্লাই ইয়াতে হায়াৰ ছেকেণ্ডেৰী নতুবা কলেজৰ ক্ষেত্ৰত মন্ত্ৰী মহোদয় কি ক'ব ইমান ডাঙৰ এলেকা অলৰেডি কৈ দিলে 24.5 কোটি হাইস্কুল অলৰেডি কোৱা হোৱা নাই কাৰণ ছাপ্লিমেণ্টাৰীত নাছিল এইটো এলিমেণ্টাৰী কথা ডাঙৰি আপুনি কৈ দিয়ক উত্তৰটো দিলে হ'ব আৰু মোৰ তালিকাখন মন্ত্ৰী মহোদয়লৈ পঠিয়াম কুৱেশ্যন সমানৰ কথা আছে মই কিহৰ কাৰণে এৰি দিছোঁ নিমিলিব এইবিলাক সকলো কথা কিয় এইকাৰণে আৰু য'ত RSTCৰ কথা কোৱা হৈছে মাননীয় অধ্যক্ষ মহোদয় তথাপিতো তেখেতক মাননীয় অধ্যক্ষ মহোদয় কথাটো মই সকলোৰে কাৰণে স্পষ্ট হোৱাৰ কাৰণে মই কৈছোঁ যে আমাৰ PTR ৰেচিঅ' কেনেকুৱা মই সেইটো যোৱাকালিও সদনক জনাই ছেকেণ্ডেৰী পৰ্যায়ত আমাৰ PTR ৰেচিঅ' এতিয়াও 22:1 এতিয়া PTR মতে চাবলৈ গ'লে আমাক আৰু বিদ্যালয় নালাগে গতিকে নতুন বিদ্যালয় ক'ৰবাত খোলা এই প্ৰশ্নটো অহা নাই আৰু এই প্ৰশ্নটো আমাৰ PTR ৰেচিঅ'টো চালে এই প্ৰশ্নটো অহাটো উচিতো নহয় কিন্তু য'ত সমস্যা আপোনালোকে দেখিছে কাৰণ নিৰ্দিষ্ট এটা অঞ্চলত বা এটা অনুষ্ঠানত
কিছুমান সমস্যা থাকিব পাৰে সকলোৱে কটনলৈ আহিব বিচাৰে বা সকলোৱে গুৱাহাটীলৈ আহিব বিচাৰে গতিকে গুৱাহাটীৰ মহাবিদ্যালয় বিদ্যালয়বিলাকৰ নামভৰ্তিত বহুত ডাঙৰ হেঁচা কিন্তু ইয়াৰ পৰা যদি আমি ওলাই যাওঁ জাগি ৰোডত বা মৰিগাঁৱত বা ধৰমটোলত তাত কিন্তু সেই হেঁচাটো নাই আজি বহু মহাবিদ্যালয় আছে য'ত শিক্ষক মানে আমাৰ যিমানবিলাক আসন আছে সেই আসনবিলাকৰ দাবীটো বহুত বেছি কিন্তু আমাৰ হাতত তথ্য আছে অসমৰ বহু মহাবিদ্যালয় হায়াৰ ছেকেণ্ডেৰী আছে য'ত আসনসমূহ এতিয়া আমাৰ খালী পৰি আছে আজি 2.5 লাখ ষ্টুডেণ্টে হায়াৰ ছেকেণ্ডেৰী 2.5 লাখৰ 2,37,000 ছাত্ৰ ছাত্ৰীয়ে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে কিন্তু মোৰ আসনৰ সংখ্যা কিমান বুলি ক'লে আসনৰ সংখ্যাই হ'ল মোৰ 5 লাখ আসন আছে কিন্তু সেই আসনসমূহ ৰেচনেলাইজ হৈ থকা নাই সেইবিলাক সিঁচৰিত হৈ আছে এতেকে এই সমস্যা যি তেখেতৰ হায়াৰ ছেকেণ্ডেৰী স্কুলৰ সমস্যাৰ কথা কৈছে ইতিমধ্যে চৰকাৰে হায়াৰ ছেকেণ্ডেৰী স্কুলসমূহ আপগ্ৰেড কৰাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু তেখেতৰ সমষ্টিটো যদি কৰিব লগা আছে আমি সকলো দিশ বিচাৰ বিবেচনা কৰি আমি হাইস্কুলক হায়াৰ ছেকেণ্ডেৰী স্কুললৈ উন্নীত কৰাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিম আৰু মহাবিদ্যালয় তেখেতৰ কাষৰীয়া মানে